মই অসমৰ ছাত্ৰ ছাত্ৰী যিসকলে এবাৰ মেট্ৰিক পাছ কৰিলে তেওঁলোকক মই আহ্বান জনাইছোঁ যে বিজ্ঞানত পঢ়াৰ কাৰণে সাহস কৰক, বাণিজ্য শাখাত পঢ়াৰ কাৰণে সাহস কৰক, কাৰণ এমপ্লয়েবিলিটিৰ স্কোপটো বাণিজ্যত বিজ্ঞানত যথেষ্ট বেছি থাকে আৰু যিসমূহ বিদ্যালয়ত আমাৰ বিজ্ঞান আৰু বাণিজ্য আছে সেই বিদ্যালয়সমূহত যাতে গুণগত শিক্ষা আমাৰ বিজ্ঞান আৰু বাণিজ্যটো লাভ কৰে তাৰ কাৰণে আমি চৰকাৰখনে আমি বিশেষভাৱে দৃষ্টি ৰাখিম। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'বলৈ, বাণিজ্যৰ প্ৰতি আকৰ্ষিত হ'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাই। মই অসমৰ ছাত্ৰ ছাত্ৰী যিসকলে এবাৰ মেট্ৰিক পাছ কৰিলে তেওঁলোকক মই আহ্বান জনাইছোঁ যে বিজ্ঞানত পঢ়াৰ কাৰণে সাহস কৰক, বাণিজ্য শাখাত পঢ়াৰ কাৰণে সাহস কৰক, কাৰণ এমপ্লয়েবিলিটিৰ স্কোপটো বাণিজ্যত বিজ্ঞানত যথেষ্ট বেছি থাকে আৰু যিসমূহ বিদ্যালয়ত আমাৰ বিজ্ঞান আৰু বাণিজ্য আছে সেই বিদ্যালয়সমূহত যাতে গুণগত শিক্ষা আমাৰ বিজ্ঞান আৰু বাণিজ্যটো লাভ কৰে।